বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত দিন ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত আয়োজিত শিল্পী দিৱস। সদায় আবৃত্তি কৰা কবিতাৰ সলনি এবাৰ নতুন এটা কবিতা আবৃত্তি কৰিম বুলি ভাবিছিলোঁ, কিন্তু দেউতাই ক'লে নোচোৱাকৈ আবৃত্তি নকৰিবি। সেইকাৰণে পুনৰ স্মৃতিক ভৰ দি এটি স্মৃতিত থকা বহু শ্ৰৱিত কবিতাকে তাৰ কিয়দাংশ আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অসমীয়া ডেকাৰ উক্তি। শক্তি পুত্ৰময় শক্তি বুকুক্তি মুক্তি প্ৰয়াসী হৈ অৰ্জুনময় গান্ধীবিময় মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয়। মই অসমৰ মই ভাৰতৰ মই ডেকা ল'ৰা অগ্নিময়। মই ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাওঁ তুৰ্য। মোৰ পোহৰৰ গানে আকাশে আকাশে দিশে মহাদিশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি কৰিম জগত জয় নবীন সূৰ্যময়। উপচি আহিব পোহৰৰ ঢল লুই দৰে দৰে ফেনে ফুটুকাৰে ফেনিল শুভ্ৰ জ্যোতি প্ৰপাতৰ জল। হাতী পতিয়েদি ঐৰাবাটেদি নগৰৰ আলি গলিয়েদি কত মেধাবীৰ মহামণিষীৰ মাজেদি গোবিন্দ্ৰজনী হম মহামণিষাৰ মহাসাগৰত ৰম। মই কাৰুকৰ মই খনিকৰ মই চিত্ৰকৰ গঢ়ি যাওঁ মনোহৰ। অপৰূপ কত নৱৰূপ মই ৰূপকুঁৱৰ। মই স্বদেশ মই বিদেশ মই নানা দেশ হাত মহাদেশ। হাতবাৰ ঘূৰি ফুৰি জ্ঞানৰ মানিক মুক্তিম অঞ্জলি ভৰি ভৰি। কামৰূপা মোৰ সুদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব। উজ্জ্বল উজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। মই অসমীয়া প্ৰাগজ্যোতিষৰ মই অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ। মই অসমীয়া শৰাইঘাটত চোকাতৰুৱাল নলাচিতৰ মোমাই তামুলী গড় দুৰ্জয় অগ্নিগড়। মই নাই মোৰ সমসৰ। মই খাচিয়া মই জয়ন্তীয়া দফলা আবৰ অকা সিংহ ভৈয়ামৰ মিৰি সোৱন হেৰিয়া ডেকা। বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা। কপালত জলে শত গৌৰৱ আভা। মই লালুং চুটিয়ালো চাই মিকিৰ গাৰু মিচিমি খামটি নগা আংগামী বীৰ। পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ সাম্যমিত্ৰীৰ মই ৰুণোৱা চাহ বাগিচাৰ মই বনোৱা। অসমীয়া মই মনচিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই। কত পৰ্বতৰ কত ভৈয়ামৰ শত নিজৰাৰ ধাৰ। শিলডল ভাঙি বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ। আকাশী নেত্ৰে বিশ্ব জগতে চাই হুংকাৰী মই ঘুকিলো অধিকাৰ। মই যে শক্তিমান তোন ভৰি ললো দিব্য অস্ত্ৰ পিন্ধি ললো মই ত্যাগৰ বস্ত্ৰ। সন্ধান মোৰ নহয় ব্যৰ্থ শব্দ সাঁচি ধৰিলো ধনুৰ বান। মই হিন্দু মই মুছলমান মই নজোৱান। মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নাম ঘৰে ঘৰে অন্তৰে বাহিৰে। মোৰ ভগৱান নৈ বনে বনে আকাশে আসমানে। গীতা কোরআনেরে বাইবেলেরে কত গ্রন্থেরে মই
সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ প্ৰণামী সময় প্ৰাৰ্থনা নামাজ লোৱা হে জ্যোতিৰ্ময় জয় তোমাৰে জয় তোমাৰে জয় তোমাৰে জয় অশেষ ধন্যবাদ